একচুৱেলি ই অহা ট্ৰেইনখন ৰখোৱা কথা আছিল পল্টন বজাৰ ষ্টেচনত, কিন্তু মই থকা গম পাই ই ট্ৰেইনখন শ্ল' কৰোঁতেনে জঁপিয়াই দিলে। কিন্তু আপোনালোকে এইটো ভুল নকৰিব, বহু ৰিক্সি হয়। ফাইনেলি মোৰ ৰুমত পাই গ'লোহি আৰু লগালগ লাইটটো দি ৰুমটো পোহৰ কৰি দিলোঁ। ৰুমটো দেখি কিন্তু নাহাঁহিব, ৰুমটো ইগন'ৰ কৰক ৰে। ডিউটিৰ পৰা আহি ডিউটি, আকৌ ডিউটি, শুই উঠি ডিউটি। অসমৰ গোন্ধটো পাই ভাল লাগিছে। প্ৰায় 5 মাহ। মেন ইন লভ বুলি কথা এষাৰ আছে না, আহি পাই ঘৰলৈ ফোন কৰাৰ পিছতে ফোনটো লগাই দিছে তেওঁ ভাল পোৱা জনালে। সুধিলত কৈছে বোলে মাই কাৰেজ। সি হেনো 5 মাহ ধৰি মাছ খাবলৈ পোৱা নাই, ট্ৰেইনিঙত মানে দিয়া নাই। সেইবাবে মই মাছ অকণ আনিলোঁ আৰু ফ্ৰাই কৰিলোঁ, আলু বিলাহী চব ৰেডি হৈ আছে আৰু তাকো কামত লগাই দিছোঁ, মানে জিকা কুটিবলৈ। কাণত হেডফোনডাল লগাই ই আকৌ মাই কাৰেজক কমপ্লেইন দি আছে, মই হেনো তাক কামত লগাই দিছোঁ। পাচলি কটাইছে, ভাত বনাবৰ কাৰণে দিছে ৰাইচ। এতিয়া সি ভিডিঅ' কৰি আছে আৰু মই ইমান দূৰৰ পৰা ট্ৰেভেল জাৰ্ণি কৰি আহিছোঁ। মাছৰ আঞ্জা অলৰেডি হ'ল, ভাতকেইটা আকৌ আজি চচতে বনাই দিলোঁ, কিয়নো মোৰ কুকাৰটো বেয়া হ'ল। দেৰি হৈ যাব বুলি সোনকালে আমি ভাতকেইটা খাই লৈছোঁ। ইফালে বাছৰ কথা, উবেৰখন মই বুক কৰি দিছোঁ, পাওঁহি, সেইবাবে লৰালৰিকে ভাতকেইটা দিলোঁ। গুৱাহাটীখনৰ হোটেলৰ খাদ্য খাই পেট বেয়া হোৱাতকৈ নিজে ভাত এসাঁজ খোৱাই মজাই বেলেগ দিয়কচোন। ইফালে বন্ধুৰ কথা। স্পেচিয়েল একচুৱেলি নহয়, স্পেচিয়েল নিজে বনাই ল'ব লাগে। চ' উবেৰ বুক কৰি দিলোঁ, আমি দুটামান যাবলৈ লৈছোঁ। কিমান কিবা লাগিলে কওঁ, মজা লাগিলে। কণ্টেক্ট সময়ৰ কাৰণে আহিলোঁ। তেনেকৈ এটা গুৱাহাটীত লগৰ আছিলে, ভাল লাগিলে, মনত লাগিলে টাইমখিনি। চ' আমি ফ্ৰেছ হ'লোঁ ধুনীয়াকৈ। বিশেষ কথা মানে কি, আমি ক্লাছ 9ৰ পৰা মানে ডিগ্ৰীলৈকে একেলগতে পঢ়া আৰু মই চাকৰি পাইছোঁ, তাৰপিছতে ইয়াৰ ই পাইছে আৰু মানে 6 বছৰৰ পিছত দিয়াত এতিয়া কৰ্মব্যস্ততাৰ মাজতে দুইটা মানে এতিয়া আমাৰ দায়িত্ববোৰ বেলেগ বেলেগ নহয়, বেলেগ বেলেগ বিয়া চিয়া পাতিব চাগে কষ্ট হৈছে। কিনা আহিছে ট্ৰেইনিঙৰ কথা, ট্ৰেইনিঙৰ পৰা চ' লাষ্ট মুমেণ্টত যাবলৈ লৈছে। কিমান দিনৰ পিছত অকণমান ঠিক নাই আৰু ই 7 দিনৰ কাৰণে আহিছে, মই 7 দিনৰ পিছত নাযাওঁ, ইয়াৰ পৰা ছুটি নাই। ত' এতিয়াই লগ পাইছোঁ, পইচা লাগে লাগৰ যিটো মানে ট্ৰেইনিং কৰি আছে, ভালকৈ ট্ৰেইনিংটো কৰি একদম ষ্ট্ৰং হৈ থাকে। এতিয়া গোটেই খিনাই মিনাই আহিছে। পূৰা ৰৈ গৈছে, আৰ্মিত থকাটো আৰ্মিত পুৰা দিয়ে, পুৰা দিছে ন, পুৰা দিছে। তাৰপিছত এতিয়া আপোনাৰ 4 জনত ডিউটি হ'ব, তাৰপিছত তেতিয়া আকৌ আহিম, আকৌ লগ পাম বুলি আশা থাকিল। ত' ভাল লাগিলে, আহিলোঁ কম সময়ৰ কাৰণে হ'লেও, খাই বৈ পুৰা ফ্ৰেছ লৈছোঁ ঘৰত। একো নাই ঠিক আছে, হেপী জাৰ্ণি, ভালকৈ থাকিব আপোনালোক। ঠিক আছে। এই ৰাতিখন তাক পঠিয়াবলৈ মোৰ অকণো মন নাছিল, বহুবাৰ কৈছিলোঁ থাক বুলি, বাট সি এক্সামৰ বাবে আহিছে কাৰণে কথাটো মই বুজি পালোঁ আৰু তাক মই এইদৰে বেগকেইটালৈ আগুৱাই দিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে একদম হৃদয়ৰ পৰা ধন্যবাদ থাকিল দেই। গুৱাহাটীলৈ আহিলে মোক জনাব কিন্তু।